নমস্কাৰ বন্ধু বান্ধৱীসকল আপোনালোক সকলোকে এক্সাম টিউটৰিয়েল ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আজি মই ৰিজনিঙৰ এটা ভিডিঅ' লৈ আহিছোঁ য'ত মিচিং নাম্বাৰৰ কিছুমান প্ৰশ্ন থাকিব। আশা কৰোঁ আজি ভিডিঅ'টো আপোনালোকে ভাল পাব। যদি ভাল পায় তেন্তে লাইক কমেণ্ট আৰু লগৰ বন্ধু বান্ধৱীৰ লগত ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। আপোনালোকে যদি চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো ক্লিক কৰি অল কৰি দিব। আহকচোন আজি ভিডিঅ'টোৰ মাজলৈ সোমাই যাওঁ। আজি আমাৰ প্ৰথম প্ৰশ্নটোত কোৱা হৈছে তলৰ উত্তৰসমূহৰ পৰা প্ৰশ্নবোধক স্থানত কোনটো শুদ্ধ উত্তৰ হ'ব সেইটো বাছি উলিওৱা। অৰ্থাৎ এই যে প্ৰশ্নবোধক চিনটো আছে এই প্ৰশ্নবোধক চিনটো ইয়াৰ উত্তৰসমূহৰ কোনটো ইয়াত বহিব সেইটো বাছি উলিয়াব লাগিব। সেইটো কেনেকৈ উলিয়াম আমি প্ৰথমতে চাব লাগিব। ইয়াত কি আছে 4 5 6 4 5 6 অৰ্থাৎ ইয়াত 1 যোগ হৈ গৈ আছে। ঠিক সেইটো তলৰ লাইনটোত যদি চাওঁ 2 3 7 2 3 7 হে হৈছে কিন্তু ওপৰত যেনেকৈ হৈছে 4 5 6 অৰ্থাৎ 1 যোগ হৈ গৈ আছে কিন্তু 2 নম্বৰ লাইনটোত কি হৈছে 2 3 4 হ'ব লাগিছিলে 4 নহ'লে ইয়াত কি হ'ল 7 হ'ল। গতিকে দ্বিতীয় লাইনটোত 1 নম্বৰ লাইনটোৰ গতে সংখ্যাবোৰ যোৱা নাই। গতিকে আমি কি কৰিব লাগিব বেলেগ এটা পদ্ধতিয়ে চাব লাগিব। আমি যদি চাওঁ 4ক স্কুৱেৰ কৰি 4ক স্কুৱেৰ কৰিলে কি হ'ব 4 4 গুণ 16। ঠিক সেইদৰে 2ক যদি স্কুৱেৰ কৰি দিওঁ কি হ'ব 2ক স্কুৱেৰ কৰিলে 4 হ'ব। 1ক স্কুৱেৰ কৰিলে কিমান হ'ব 1 হ'ব। আমি যদি ইয়াক যোগ কৰি দিওঁ কি হ'ব 6 4 10 10 1 11 1 এটা কৰিলে 1 1 2 অৰ্থাৎ 21টো আমি এনেদৰে পাব পাৰোঁ। এই 21টো এনেদৰে পাব পাৰোঁ। ঠিক সেইদৰে দ্বিতীয় লাইনটো চাওঁ 5ক যদি স্কুৱেৰ কৰোঁ কি হ'ব 5 5 গুণ 25 আৰু 3ক যদি স্কুৱেৰ কৰোঁ কি হ'ব 3 3 গুণ 9। ঠিক সেইদৰে 8ক যদি স্কুৱেৰ কৰোঁ কি হ'ব 8 8 গুণ 64। ইহঁতক যদি আমি যোগ কৰি দিওঁ কি হ'ব 5 9 14 14 4 18 1 কৰিলে 6 2 8 8 1 9 অৰ্থাৎ এই 98টো আমি এনেদৰে পাই গ'লোঁ। আমি দেখিলোঁ যে 1 নম্বৰ লাইনটো হে একেদৰে পালোঁ 2 নম্বৰ লাইনটো হে একেটা পদ্ধতিয়ে পালোঁ। গতিকে আমি সেই 3 নম্বৰ লাইনটো হে একেটা পদ্ধতিয়ে কৰিব লাগিব। 3 নম্বৰ লাইনটো যদি আমি কৰি চাওঁ 6ক যদি স্কুৱেৰ কৰি চাওঁ কি হ'ব 6 6 গুণ 36। 7ক যদি স্কুৱেৰ কৰি চাওঁ 7 7 গুণ 49। তাৰপৰা 3ক যদি স্কুৱেৰ কৰি চাওঁ কি হ'ব 9। ইহঁতক আমি যোগ কৰি দিব লাগিব। 6 9 15 15 9 24 2 উকলিলে 4 3 7 7 2 9 অৰ্থাৎ কি পালোঁ 94। 94 আমাৰ উত্তৰত আছেনে উত্তৰত আছে। অপশ্যন নম্বৰ ডিটো হৈছে ইয়াৰ শুদ্ধ উত্তৰ। অৰ্থাৎ প্ৰশ্নবোধক স্থানত কি বহিব 94। প্ৰশ্নটোত কোৱা হৈছে তলৰ উত্তৰসমূহৰ পৰা প্ৰশ্নবোধক স্থানত কোনটো শুদ্ধ উত্তৰ হ'ব সেইটো বাছি উলিওৱা। আমি কি কৰিব লাগিব এই যে প্ৰশ্নবোধক চিনটো আছে এই প্ৰশ্নবোধক চিনটোত এই যে উত্তৰসমূহ দিয়া আছে এই উত্তৰসমূহৰ পৰা এটা শুদ্ধ উত্তৰ বাছি উলিয়াব লাগিব আৰু সেই শুদ্ধ উত্তৰটো আমি এই প্ৰশ্নবোধক চিনটোত বহুৱাব লাগিব। আমি কি কৰিব লাগিব আমি প্ৰথমতে চাব লাগিব সংখ্যাবোৰ কেনেকৈ গৈ আছে। আমি যদি চাওঁ কি হৈছে 5টো মাজত আছে এই 5টোৱে যদি আমি 3টোক পূৰণ কৰি দিওঁ কি হ'ব 5 3 গুণ 15 15হে পালোঁ কিন্তু 16টো পোৱা নাই। 16টো পাবলৈ আমি কি কৰিব লাগিব +1 এটা কৰি দিব লাগিব। ঠিক সেইদৰে 5ক 3য়ে পূৰণ কৰি 1 এটা যোগ কৰোঁতে 16 পালোঁ। সেইদৰে 5ক যদি আমি 16 লগত পূৰণ কৰি যদি 1 এটা যোগ কৰি দিওঁ তেতিয়া 81 ওলাই নে নোলাই আমি চাওঁ। 5ক যদি আমি 16 লগত পূৰণ কৰি দিওঁ 6 5 গুণ 30 3 উকলিলে 5 গুণ 5 5 3 8 80 পালোঁ। 80 লগত যদি আমি 1 এটা যোগ কৰি দিওঁ কি হ'ব 81 অৰ্থাৎ আমি এই 81টো পালোঁ। আমি গম পালোঁ যে
প্ৰশ্নটোৰ সংখ্যাসমূহ এনেদৰে আছে প্ৰথমতে পূৰণ কৰিব লাগিব পূৰণ কৰি +1 এটা কৰিব লাগিব এতিয়া আমি বাকিখিনি কৰি নাথাকো পৰীক্ষাত যেহেতু আমি টাইমটো বহুত কম পাম গতিকে আমি ইয়াত এতিয়া কি কৰিম 5ৰ লগত 406 টো আমি পূৰণ কৰিব লাগিব 5ৰ লগত যদি 406 টো পূৰণ কৰি দিও কি হ'ব 5ৰ লগত 406 টো পূৰণ কৰিলে 6 5 গুণ 30 শূন্য আছে কাৰণে 3 টো বহি গৈছে 4 5 গুণ 20 অৰ্থাৎ 2030 তাৰপিছত কি কৰিব লাগিব আমি +1 এটা কৰিব লাগিব +1 কৰিলে কি হ'ব 2031 ইয়াত 2031 টো উত্তৰত আছে নে আছে অপচন ডি আছে 2031 অৰ্থাৎ 2031 টো হ'ব ইয়াৰ শুদ্ধ উত্তৰ আৰু এই যে প্ৰশ্নবোধক চিহ্নটো আছে ইয়াত 2031 টো বহিব নম্বৰ প্ৰশ্নটোতো হে একে মিসিং নাম্বাৰ উলিয়াব লাগিব ইয়াত কি কৈছে 16 আছে ইয়াত কি আছে 16 আছে 34 আছে তাৰপিছত প্ৰশ্নবোধক চিহ্ন আছে তাৰপিছত 144 তাৰপিছত 286 তাৰপিছত 7 আছে আমি এটা কি কৰিব লাগিব আমি চাব লাগিব সংখ্যাবোৰ কোনটো পদ্ধতিত গৈ আছে ইয়াত কি আছে 60 আমি যদি 16 ৰ পৰা চাও 16 ৰ পৰা কি হৈছে 34 হৈছে 16 ক যদি আমি দুগুণ কৰি দিও কি হ'ব আমি প্ৰথমতে চাই লওঁ 16 ক যদি আমি 2 ৰে পূৰণ কৰি দিও 6 দুগুণ 12 6 দুগুণ 12 1 উকলিলে 2 গুণ 2 3 ইয়াত কি আছে 34 আমি কিন্তু পূৰণ কৰি 32 পালো 32 পালো কিন্তু 34 টো পোৱা নাই সেই কাৰণে আমি যদি ইয়াত 2 এটা যোগ কৰি দিও তেতিয়া কি হৈ যাব 34 ঠিক হেৰে বাকি কিটা আমি যদি উলিয়াই চাও তেনেকৈ আমি যদি 34 ক 2 ৰে পূৰণ কৰো 2 ৰে পূৰণ কৰিলে কি হ'ব 4 দুগুণ 8 3 দুগুণ 6 আমি যদি +2 এটা কৰি দিব লাগিব যেহেতু আমি আগত +2 এটা কৰিছিলো গতিকে ইয়াতো আমি +2 কৰিব লাগিব +2 কৰিলে কি হ'ব 70 হ'ব या 70 পালো বাকিটো আমি চাও ইয়াত যদি আমি 70 প্ৰশ্নবোধক চিহ্নত যদি 70 পাও 70 ক আমি কি কৰিম 70 কো যদি আমি 2 ৰে পূৰণ কৰি দিও কি হ'ব 0 7 দুগুণ 14 ইয়াত কি হ'ব ইয়াৰ লগত যদি আমি +2 এটা কৰি দিও কি হ'ব 142 আছে নে আছে 142 আছে গতিকে ইয়াত যে আমি 72 যে পাইছিলো হে 72 টোৱে হ'ব ইয়াৰ শুদ্ধ উত্তৰ অৰ্থাৎ প্ৰশ্নবোধক চিহ্নটোত 70 বহিব 4 নম্বৰ প্ৰশ্নটো ঠিক একেদৰে মিসিং নাম্বাৰটো উলিয়াবলৈ কৈছে ইয়াত প্ৰশ্নবোধক চিহ্নটো ক'ত আছে এই কৰ্নাৰত আছে আমি এতিয়া কি কৰিব লাগিব চাব লাগিব যে সংখ্যাবোৰ কোনটো পদ্ধতিত গৈ আছে সংখ্যাবোৰ প্ৰথমতে ইয়াত কি আছে 1 আছে তাৰপিছত কি হৈছে 11 হৈছে তাৰপিছত 120 হৈছে এটা আমি কেনেকৈ 120 টো পাম বা এনেকৈ যদি চাও তেতিয়া এই তিনিটো কেনেকৈ ওলালে এনেকৈ যদি চাও এই 120 টো কেনেকৈ পালে আমি হেবোৰ চাব লাগিব আমি যদি চাও প্ৰথমতে আমি যদি চাও একক যদি স্কয়াৰ কৰি দিও কি হ'ব 1 গুণ 1 ঠিক তেনেদৰে 11 ক যদি স্কয়াৰ কৰো 11 ক স্কয়াৰ কৰিলে কি হ'ব 121 এই 121 পালো হয়নে এই 121 ৰ পৰা যদি আমি a1 টো মাইনাস কৰি দিও তেতিয়া কি হ'ব 120 সাত আমি 120 টো এনেদৰে পাব পাৰো ঠিক তেনেদৰে আমি সেকেন্ড লাইনটো যদি চাও সেকেন্ড লাইনটোত কি আছে 2 আছে 2 ক যদি স্কয়াৰ কৰি দিও 4 হ'ব 7 ক যদি স্কয়াৰ কৰো কি হ'ব 49 হ'ব 49 ৰ পৰা যদি আমি 4 যদি মাইনাস কৰি দিও কি হ'ব 45 অৰ্থাৎ এই 45 টো এনেদৰে আমি পাব পাৰো হে একেটা পদ্ধতিয়ে আমি যদি এই 3 নম্বৰ লাইনটো যদি চাও তেতিয়া কি হ'ব ঠিক যদি স্কয়াৰ কৰি দিও 3 ক যদি স্কয়াৰ কৰি দিও তেতিয়া কি হ'ব 9 5 ক যদি স্কয়াৰ কৰি দিও তেতিয়া কি হ'ব 25 এতিয়া আমি কি কৰি দিম 25 ৰ পৰা
9টো মাইনাস কৰি দিম 25ৰ পৰা 9 মাইনাস কৰিলে কি হ'ব 25ৰ পৰা যদি 9টো মাইনাস কৰি দিও আমি কি পাম 16 আমাৰ অপচনত আছে নে 16 আছে অৰ্থাৎ এই যে প্ৰশ্নবোধক চিহ্নটো আছে এই প্ৰশ্নবোধক চিহ্নটোত 16 বহিব অৰ্থাৎ বি নম্বৰ অপচনটো হৈছে শুদ্ধ উত্তৰ 5 নম্বৰ কোৱেশ্চনটো হে একে ধৰণে আমি মিসিং নাম্বাৰ উলিয়াব লাগিব অৰ্থাৎ এই প্ৰশ্নবোধক চিহ্নটো কোড য'ত আছে আমি হে উত্তৰসমূহৰ পৰা শুদ্ধ উত্তৰটো বাছি উলিয়াই প্ৰশ্নবোধক চিহ্নটোত বহুৱাব লাগিব এতিয়া আমি প্ৰশ্নটো চাওঁ 7 আছে 14 আছে তাৰপিছত 4 হৈছে তাৰপিছত এইফালেও যদি চাওঁ 7 আছে 4 আছে 6 আছে 7 14 4 আমি কেনেকৈ পাব পাৰো আমি যদি চাওঁ 14ক যদি 7ৰে হৰণ কৰি দিও তেতিয়া কি হ'ব বাৰু 7 দুগুণ 14 অৰ্থাৎ 2 হ'ব দুবাৰ যাব আৰু এই 2টোক যদি আমি 2 এটাই পূৰণ কৰি দিও কি হ'ব 4 হ'ব অৰ্থাৎ এই 4টো এনেদৰে পাব পাৰি ঠিক তেনেদৰে আমি সেকেন্ড লাইনটো চাওঁ সেকেন্ড লাইনটোত 12ক যদি আমি 4 এটাই হৰণ কৰি দিও তেতিয়া কি হ'ব 4 এটাই হৰণ কৰিলে কি হ'ব 3 পাম অৰ্থাৎ 4 3 গুণ 12 ইয়াকো যদি আমি 3 এটাই পূৰণ কৰি দিও কি হ'ব 3 3 গুণ 9 অৰ্থাৎ এই 9টো আমি এনেদৰে পাব পাৰো ঠিক তেনেদৰে চাওঁ 24ক যদি আমি 6ৰে হৰণ কৰো কি হ'ব 24ক 6ৰে হৰণ কৰিলে 4 হ'ব অৰ্থাৎ 6 4 গুণ 24 এই 4ক যদি আমি 4 এটাই যদি পূৰণ কৰি দিও তেতিয়া কি হ'ব 4 4 গুণ 16 অৰ্থাৎ ইয়াত 16 আছে নে আছে অৰ্থাৎ 16টো হ'ব ইয়াত শুদ্ধ উত্তৰ প্ৰশ্নবোধক চিহ্নটোত কি বহিব 16 আশা কৰো আজি ভিডিওটো আপোনালোকে ভাল পালে আৰু যদি ভাল পালে তেন্তে লাইক কমেন্ট আৰু লগৰ বন্ধু বান্ধৱীৰ লগত ভিডিওটো শেয়াৰ কৰি দিব আৰু যদি চেনেলটো এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই চেনেলটো সাবস্ক্ৰাইব কৰি দিব আজিলৈ আহো ধন্যবাদ